Hey guys, welcome back to my YouTube channel. তো চাওক আমি 9 তাৰিখে এঠাইত গৈছিলোঁ আৰু গৈছিলোঁ আৰু আপাৰ আছাম গৈছিলোঁ। আপাৰ আছাম যাওঁতে গোলাঘাট মেইন টাউন যাই নাপালোঁ গোলাঘাটৰ। তো অলপমান যাব লাগে আমি য'ত গৈছিলোঁ তাৰ পৰা ডেষ্টিনেশ্যনৰ পৰা আৰু মোটামুটি 10 কিলোমিটাৰমান গ'লে আমি গোলাঘাট পালোঁ হয়। 10 কিলোমিটাৰ নালাগে, তাতকৈ কম কিলোমিটাৰ গ'লে আমি মোটামুটি 6-7 ইমানমান কিলোমিটাৰ গ'লে আমি গোলাঘাট পালোঁ হয়। আৰু আমাৰ বিশেষ কাম আছিলে, কামৰ কাৰণে গৈছিলোঁ আৰু প্ৰাইভেট কাম আমি আপোনালোকক দেখাব নোৱাৰিম। 9 তাৰিখে গৈছিলোঁ আৰু ইটো তাৰ পৰা আহি আৰু মানে সমাপ্তখিনি দি বুলি ইটো কৰি থাকোঁতে মানে টাইমে পোৱা নাছিলোঁ ভিডিঅ'টো এডিট কৰিব। তো ফাইনেলি আজি এডিট কৰিলোঁ, আজি 12 তাৰিখ। তো কিমান দিন লেট হৈ গ'ল ভিডিঅ'টো, ভাবিছিলোঁ আহিয়ে এডিট কৰি আপোনালোকৰ মাজত 10 তাৰিখে দিম বুলি, কিন্তু 10 তাৰিখে দিব নোৱাৰিলোঁ। বিশেষ এটা কামৰ কাৰণে ব্যস্ত হৈ থাকিব লগা হ'ল, সেইটো কাৰণে আজি ফ্ৰী আছোঁ। আজি ফ্ৰী থাকি মানে ভিডিঅ'টো দিবলৈ আহিলোঁ আৰু আমি চাওক 9 তাৰিখে মেক্সিমাম ইয়াৰ পৰা আমি 4টা-5টা ইমান বজাত ষ্টাৰ্ট কৰিছিলোঁ সেই ডেষ্টিনেশ্যনটো। আমি য'ত লাগিছিলোঁ আমি আমাৰ সহযোগী হিচাপে আমাৰ লগত গৈছিল আৰু 5জন। সেই 5জনৰ গোটেইকেইটাৰে কাম আছিলে, সেইটো কামৰ কাৰণে গৈছিলোঁ আপাৰ আছাম। মেক্সিমাম লকডাউনৰ পিছত মোটামুটি 6-8 বছৰৰ পিছত গৈছিলোঁ আপাৰ আছাম। তো যাই আহিলোঁ আৰু যাওঁতে আপোনালোকক ফটাফট গ'লোঁ না, যোৱা মানে ভিডিঅ' শ্বৰ্টকেইটা ল'ব নোৱাৰিলোঁ আপোনালোকৰ বাবে, সেইকাৰণে দুখিত। আৰু আমি তাৰ পৰা ওলাইছিলোঁ মেক্সিমাম 2-3টামান বজাতহে আমি গোলাঘাটৰ পৰা আমি ঘৰমুৱা হৈছিলোঁ। আৰু ঘৰমুৱা হৈ থাকোঁতে আমাৰ ৰাতিপুৱাৰ পৰা একো খাই যোৱা নাই, সেইটো কাৰণে ভোক লাগিছিলে। আহি নগাঁৱৰ মৰিকলঙৰ ওচৰত এখন ৰিজৰ্ট আছে, জাষ্টিফাই ৰিজৰ্ট, তাতে পেট পূজা কৰিছিলোঁ। আৰু সেই ৰিজৰ্টখনৰ আপোনালোকে দুটামান শ্বৰ্ট লৈ আনিছোঁ, ল'ব নোৱাৰিলোঁ। আৰু আহোঁতে আমাৰ ৰাতি হৈ গৈছে, মেক্সিমাম ঘৰ আহি পাওঁতে আমাৰ 10টা বাজিছে। আৰু চাওক কিমান ৰাতি হৈ গৈছে, সেইটো কাৰণে অহা কৰা শ্বৰ্টকেইটা ল'ব নোৱাৰিলোঁ আপোনালোকৰ বাবে, সেইকাৰণে দুখিত। তো ৰিজৰ্টখনৰ দুটামান শ্বৰ্ট লৈ আনিছোঁ। ৰিজৰ্টখন কেনেকুৱা বুলি আপোনালোকক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু ৰিজৰ্টখনৰ শ্বৰ্টকেইটা চাওক। এইখনে ৰিজৰ্টখন জাষ্টিফাই ৰিজৰ্ট। আৰু এতিয়া বেলি বিৰিবৰ হৈছে না, চৰাইবিলাকে বহুত হাল্লা কৰি আছে। এইবিলাক গছবিলাকত শালিকী চৰাইবিলাকে বাস কৰে আৰু ৰাতি এইবিলাকতে থাকে। আৰু এইখনে ৰিজৰ্টখনৰ চৌপাশটো, আৰু চাৰি চাইডে ধুনীয়াকৈ পুখুৰী খান্দি থৈ দিয়া আছে। পুখুৰীটোৰ মাজতে এই ৰিজৰ্টখন আছে। ৰিজৰ্টখনৰ চাৰি চাইডে ধুনীয়াকৈ ফুলবিলাক সজাই পৰাই দিয়া আছে। আৰু এটা ধুনীয়া পাণ্ডাই ডাষ্টবিন লৈ থকা ধুনীয়াকৈ ইয়াতে বনাই থৈ দিছে। ভাল লাগে এনেকৈ দেখিলে কিবা এটা। পাৰ্কবিলাক এনেকুৱা চাফ চিকুণ হ'ব লাগে। আৰু ধুনীয়াকৈ ফুলবিলাক ধুনীয়া অল চাইডে মানে ৰুই থৈ দিয়া আছে। আপোনালোকে চাওক কি ধুনীয়া লাগে। আৰু আহিব আপোনালোকে যদি কোনোবাই এই ৰিজৰ্টখনত আহিব বিচাৰে। আৰু এইখনে হয় ৰিজৰ্টখন। ইয়াতে আমি পেট পূজাটো কৰিছিলোঁ অলপ আগত। ইয়াতে পেট পূজা কৰিছিলোঁ। পেট পূজা কৰি এতিয়া ঘৰত যাওঁ বুলি ওলাই আৰু আপোনালোকক চৌপাশটো দেখাওঁ বুলি আৰু আহিলোঁ। আৰু আপোনালোকে ধুনীয়া চিনেমেটিক শ্বটৰ সৈতে এই ৰিজৰ্টখনৰ শ্বটটো চাওক, মজা পাব আপোনালোকে চাওক। আৰু ইয়াতে ফটো উঠিবৰ কাৰণে ধুনীয়াকৈ এটা ভিউ পইণ্ট বনাই থৈ দিছে। আপোনালোকে আহি ইয়াতে ফটো উঠিব, চেল্ফি যি উঠিব আৰু এইবিলাক গাছবিলাকত ধুনীয়াকৈ লাইট ফিটিং কৰিছে। চাওক। তো গাইজ আমি এতিয়াহে এই ৰিজৰ্টখনৰ পৰা মানে ঘৰত যাবলৈ ওলাইছোঁ। আৰু এতিয়া টাইম হৈ গ'ল 6:42। তো এনেকৈ যাই আছোঁ। গাড়ীখনলৈকে মোটামুটি আধা কিলোমিটাৰ খোজ কাঢ়িব লাগিব, চাই থাকক। আৰু এইখনেই আছিলে ৰিজৰ্টখন। আৰু আমি যাই আছোঁ সেইখন ৰিজৰ্টখন। এইটো এনেকৈ বাইপাছ হৈ এনেকৈ ওলাই যাব লাগিব, সেই তাকে লাগি। তো এনেকৈ এতিয়াহে ওলাইছোঁ আমি। মোটামুটি 7 বাজিবৰ হ'ল, 6টা বাজিব আৰু লাহেকৈ। 7টা নহয় 6টা। আৰু এতিয়াহে ওলাইছে। আৰু ঘৰ যাই পাওঁতে আমাৰ মোটামুটি 10টা, মেক্সিমাম 10টা বাজি যাব, হয়তো 10টাৰ ওপৰো হৈ যাব পাৰে। তো আৰু এই ৰিজৰ্টখন আছে মৰিকলঙৰ মানে ওচৰতে। আৰু এইটো বিলটো মৰিকলঙৰ, আৰু মৰিকলংখন সেইখানে, আৰু ৰিজৰ্টখন বিলটো এইটো চাইডে। আৰু আমি যাই আছোঁ এতিয়া, চাই থাকক। মানে ভিডিঅ'টো বহুত দিনৰ মূৰত আপাৰ আছাম যোৱা ভিডিঅ' কেনেকুৱা পালে, ৰিজৰ্টখনৰ শ্বটটো
আপোনালোকে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। চাওক আৰু বতাহ দি আছে, বতাহ দিয়াৰ কাৰণে চাউণ্ডটো হয়তো ভালকৈ আপোনালোকে ক্লিয়াৰ নুশুনিব পাৰে। আৰু যি বতাহ দিছে মানে ফাগুন চৈত মাহ না এতিয়া, সেইটো কাৰণে বতাহ দিবই। আৰু বতাহবিলাকো কি শুকান বতাহ। তো কেনেকুৱা বুলি আপোনালোকে ভিডিঅ'টো তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবাই মোৰ চেনেলত নতুন আছে চেনেল ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অলৰেডি দাবিব, আৰু লাইক কমেণ্ট আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু মোৰ চেনেলটোৰ লিংক শ্বেয়াৰ কৰি দিব। তো এইখিনিকৈ আজিৰ ভিডিঅ'টো ইমানতে সৰু আৰু ভিডিঅ'বিলাক ৰেগুলাৰ কৰিবৰ চেষ্টা কৰি আছোঁ, কিন্তু ইটো সিটো কামৰ কাৰণে ৰেগুলাৰ কৰিব পৰা নাই। চাওঁ কি কৰিব পাৰোঁ। ৰেগুলাৰ কৰিবৰ চেষ্টা কৰি আছোঁ, কিন্তু টাইম মিলাব পৰা নাই। আপোনালোকে বেয়া নাপাব। তো এনেকৈ মাজে মাজে যিখিনি টাইমত সুবিধা হয় সেইখিনি টাইমত ভিডিঅ' দিম, মাজে মাজে দি থাকিম আৰু। তো বাই বাই, টেক কেয়াৰ।